সোশ্যাল মিডিয়াত খুব বেছি ভাইৰেল হৈছে এটা ভিডিঅ' বৌয়েকে দেওৰেকক চুমা খাইছে আৰু বৌয়েক আৰু দেওৰেকে বায়েকৰ ওপৰত এনেদৰে চুমা খোৱাৰ এই ভিডিঅ'টো এটা সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিছে। এই ভিডিঅ'টো হাজাৰ হাজাৰ মানুহে শ্বেয়াৰ কৰিছে আৰু এই দৃশ্য ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ নহয়, গুৱাহাটী মহানগৰীৰ। গুৱাহাটী মহানগৰীৰ এখন উৰণীয়া সেতুৰ ওপৰত দেখিবলৈ পোৱা গ'ল বৌয়েক আৰু দেওৰেকক ঠিক এনেদৰে। বৌয়েক দেওৰেকে চুমা খোৱা বিষয়টোতকৈও বেছি গুৰুত্ব লাভ কৰিলে এই ভিডিঅ'টোৱে তেতিয়া, যেতিয়া এই ভিডিঅ'টো ৰাজপথৰ ওপৰত বা উৰণীয়া সেতুত গুৱাহাটী মহানগৰীৰ মাজমজিয়াত নিশাৰ ভাগত ৰেকৰ্ড কৰা হ'ল। দুই আৰোহী ঠিক এনেদৰে গৈ আছে, এখন কাৰত অন্য কিছু আৰোহী গৈ আছে আৰু অন্য কাৰৰ আৰোহীয়ে এই ভিডিঅ'টো ৰেকৰ্ড কৰিছিল। এই ভিডিঅ'টো যিটো সময়ত ৰেকৰ্ড কৰিছিল সেইটো সময়ত স্পষ্টভাৱে অনুভৱ কৰিব পৰা যায় যে এই দুই যাত্ৰীৰ বাবে বা এই দুই বাইক আৰোহীৰ বাবে তেওঁলোক যোনেই নহওক কিয়, তেওঁলোক দেৱৰ আৰু বৌয়েকেই নহওক কিয়, তেওঁলোকৰ এই মৰম ভাল পোৱাৰ বাবে অন্য মানুহৰ জীৱনলৈ কিন্তু সংশয় নামি আহিছিল। যদি তেওঁলোক এক দুৰ্ঘটনাত পতিত হ'লহেঁতেন তেতিয়াহ'লে অন্য পিছত আহি থকা বাহনসমূহ দুৰ্ঘটনাত পতিত হ'লহেঁতেন। ঠাণ্ডাৰ সময়, কুঁৱলী পৰি আছে আৰু তেনে এটা সময়ত দেখিবলৈ পোৱা গ'ল বৌয়েক আৰু দেওৰেকক ঠিক এনেদৰে। বৌয়েক আৰু দেওৰেকে ঠিক এনেদৰে চুমা খাই খাই ৰাজপথত এনেদৰে গাড়ী চলাইছে। বৌয়েকক পিছফালে উঠাই লৈছে আৰু দেওৰেকে গাড়ী চলাইছে আৰু তাৰপিছত ছ'চিয়েল মিডিয়াত এই ভিডিঅ' ভাইৰেল হৈ পৰিছে। ৰাজপথত নিশাৰ ভাগত এনেদৰে বাইকৰ ওপৰত বৌয়েক আৰু দেওৰেকৰ যি মৰম ভাল পোৱা আৰু চুমাৰ আদান প্ৰদান, সেই ভিডিঅ'ই এতিয়া সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিছে। হাজাৰ হাজাৰ মানুহে এই ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰশ্ন উত্থাপন কৰিছে যে এনে ধৰণৰ ঘটনাসমূহ আমাৰ অসমত এতিয়া সহজ হৈ পৰিছে কিয়? ভাইৰেল হ'ব বুলি কৰিছে নেকি? আই থিংক